ককা ককা যিটো বয়সত ল'ব লাগিছিলে হৰিনাম সেইটো টাইমত তুমি ল'লা বদনাম কি হ'ব এতিয়া কোৱাচোন समझ रहे हो ना बड़ा हरामी हो बेटा ধুনীয়া ছোৱালীৰ প্ৰেমত বা জালত পৰাতকৈ পানী নথকা পুখুৰীত মাছ ধৰি থকাটোৱে ভাল আজিকালি গম পায়নে ৰাইজ क्या क्या बोला तूने नहीं पहले क्या बोला चल चल हेलो फ्रेंड्स কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে ভালেই আৰু যা বেয়া হৈ আছে সকলোকে কামনা কৰিছোঁ 2-3 দিনৰ ভিতৰতে যাতে খবৰটো ভাল হৈ যাওক নতুন এটা ভিডিঅ' লৈ কেকে লাভা ধনু চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ আজি আমি আলোচনা কৰিম যোৰহাটৰ সেই পন ভিডিঅ' মাষ্টাৰ মাইণ্ডৰ বিষয়ে বলক তেনেহ'লে আৰম্ভ কৰোঁ লিং লাগে সকলোকে লিং লাগে লিঙৰ কাৰণে পাগল গোটেই অসম হৈ আছে আজি লিং লাগে যোৰহাটৰ সেই পন ভিডিঅ'ৰ লিং লাগে স্ক্ৰীনত যে অলপ আগত দেখিবলৈ পাইছে ছোৱালীজনী তাইতো চবেই চিনি পায় আকৌ নতুনকৈ চিনাকি কৰি দিবলৈ কোনো প্ৰয়োজন নাই বুলি মই ভাবিছোঁ তাই মানে ছোৱালীজনী বহুত ধুনীয়া বহুত ভাল কিন্তু সেয়াহে দেখিলেই নহয় আপোনালোকে কি কৰি আছে ভাল বুলি কওঁতে আজিকালি ছোৱালী এনেকুৱা ভিডিঅ' কি কৰিব 72 বছৰ বুঢ়ায়ো শান্তি পোৱা शाबाश बेटा बहुत बढ़िया अरे कहना क्या चाहते हो ইমান ধুনীয়া ছোৱালীজনী পঢ়াটো বোলে ভাল কি যে কৰি আছে নহয় পঢ়াত ভাল দেখাত ভাল হ'লে কি হ'ব তলে হৈ গৈছে বেলেগৰহে মা বাপা দেই ৰাইজ গম পাব বাৰু যি কি নহয় মোৰ চেনেলটো ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ থাকিল এটা ছাবস্ক্ৰাইব কৰি দিব এটা লাইক কৰি দিব এটা কমেণ্ট কৰি আৰু এটা কথা মনত পৰিছে ককা বোলে নিজে অহা নাছিলে ককাক বোলে টেবলেট খুৱাইছিলে বিষৰ টেবলেট নাখাব দেই নাখাব কেতিয়াও নাখাব যদি কিবা টেবলেট কোনোবাই ছোৱালী মানুহে দিয়ে ন তেতিয়াও নাখাব মইতো এই কাণত ধৰিছোঁ জীৱনত নাখাওঁ দেই ৰাইজ কাণত ধৰিছোঁ আপোনালোকেও নাখাব